নমস্কাৰ আপোনালোকে চাই আছে ই নিউজ এনি ষ্টুডিঅ'ত মই পাৰ্থ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ কোভিড ৰোগী আৰু আত্মীয়ৰ বাবে যোৰহাট প্ৰশাসনে মুকলি কৰিলে এখন অটো এম্বুলেন্স আপোনালোকক জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো যোৰহাট জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ 10খন অটো এম্বুলেন্সৰ লগতে ৰাইজৰ সুবিধাৰ বাবে ৱেবছাইট মুকলি কৰিলে যোৰহাট প্ৰশাসনে কোভিড পজিটিভ লোকক চিকিৎসালয় বা ঘৰলৈ নিয়াৰ বাবে এই অটো এম্বুলেন্সৰ সেৱাৰ প্ৰদান কৰিছে আৰু কোভিড ৰোগীৰ বাবে এই সেৱা হ'ব সম্পূৰ্ণ বিনামূলীয়া আপোনালোকক জনাইছো সেই বিশেষ খবৰটো এই সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে সেই দৃশ্য আৰু কোভিড সম্পৰ্কীয় তথা তথ্য আৰু ঘৰতে থাকি বজাৰ কৰা বা 24 ঘণ্টা এম্বুলেন্স সেৱা আদি সুবিধা উপলব্ধ হ'ব এক ৱেবছাইটত আৰু এই ৱেবছাইট মুকলি কৰিছে যোৰহাট প্ৰশাসনে covid19 jorhat.in নামৰ এই ৱেবছাইটত লাভ কৰিব এই সুবিধাসমূহ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে তাৰে কিছু দৃশ্যাৱলী আৰু কোভিড ৰোগীৰ বাবে এই সেৱা হ'ব সম্পূৰ্ণ বিনামূলীয়া আৰু যোৰহাট জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ 10খন অটো এম্বুলেন্সৰ লগতে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰি দিয়া হৈছে এক বিশেষ ৱেবছাইট আৰু এই ৱেবছাইটটোৰ নাম হৈছে covid19 jorhat.in আপোনালোকক জনাইছো পুনৰবাৰ সেই খবৰটো যোৰহাট জিলাৰ প্ৰশংসনীয় পদক্ষেপ 10খন অটো এম্বুলেন্সৰ লগতে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰিছে এক বিশেষ ৱেবছাইট আৰু এই ৱেবছাইট যোগে লাভ কৰিব ঘৰতে থাকি সুবিধা আৰু 24 ঘণ্টা এই এম্বুলেন্স সেৱা লাভ কৰিব এই ৱেবছাইটৰ জৰিয়তে আৰু আনুষ্ঠানিকভাৱে মুকলি কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আপোনালোকক জনাইছো পুনৰবাৰ সেই ভাল খবৰটো যোৰহাটবাসীৰ বাবে ভাল খবৰ হৈছে কাৰণ 10খনকৈ অটো এম্বুলেন্সৰ সুবিধা প্ৰদান কৰিছে যোৰহাট প্ৰশাসনে আৰু লগতে এক ৱেবছাইট মুকলি কৰিছে যোৰহাট প্ৰশাসনে আৰু এই ৱেবছাইটৰ জৰিয়তে কোভিড সম্পৰ্কীয় তথ্য লগতে ঘৰতে থাকি বজাৰ কৰাৰ সুবিধা প্ৰদান কৰিব আৰু 24 ঘণ্টা এই এম্বুলেন্স সেৱা সুবিধা উপলব্ধ থাকিব ৱেবছাইটত আপোনালোকে মাত্ৰ এই ৱেবছাইটসমূহ পঞ্জীয়ন কৰিব লাগিব covid19 jorhat.in নামৰ ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব লাগিব আৰু কোভিড ৰোগীৰ বাবে এই সেৱা হ'ব সম্পূৰ্ণ বিনামূলীয়া যোৰহাট জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ আপোনালোকক জনাইছো পুনৰবাৰ সেই ভাল খবৰটো কোভিড পজিটিভ লোকক চিকিৎসালয়লৈ বা ঘৰলৈ নিয়াৰ বাবে এই অটো এম্বুলেন্স সেৱাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু এই সন্দৰ্ভত আমাৰ ওচৰত কিছু মন্তব্য আছে আৰু সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যিটো ৱেবছাইটেৰে সাধাৰণ মানুহে যিসকল কোভিড আক্ৰান্ত হোৱা বুলি সন্দেহ কৰে বা তেনেকুৱা ধৰণৰ সমস্যা থাকে তেওঁলোকে পোনপটীয়াকৈ গোটেই কথাখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কেনেকৈ প্ৰশাসনটো চলাইছে এই ক্ষেত্ৰত সেই গোটেই ইনফৰ্মেশ্যন পাব আৰু নিজৰ মোবাইলতো এইটো ডাউন কৰি পেলাই আপুনি তাৰ পৰা গোটেই ইনফৰ্মেশ্যনখিনি তাৰ পৰা কালেক্ট কৰিব পাৰিব ক'ত কিমান খালী বেড খালী আছে তেনেকুৱা কথাও আছে কোনোবাই যদি ভাবে মই ওচৰ হস্পিটেলত যাওঁ তালৈও তেওঁক লৈ যাব পাৰে আৰু আটাইতকৈ আৰু এটা ভাল হৈছে আজি আমাৰ চেম্বাৰছত covid19 jorhat.in covid19 jorhat.in এইটোত মাৰিলে আপুনি গোটেই ৱেবছাইটত আপুনি গোটেই বস্তুটো পাই যাব আৰু সেইকাৰণে মই কৈছোঁ যে মোবাইল ব্যৱহাৰ কৰিব পাৰে সকলোৱে গুগলত গৈ পেলাই আৰু বাকী মানে আমাৰ যেহেতু আমি বহুতখিনি কথা ইয়াত যোৰহাটত কৰি থকা হৈছে পেপাৰত এডভাৰটাইজ দি থকা হৈছে আৰু আমাৰ এলাৰ্ট যিটো আমাৰ ইমাৰ্জেঞ্চি নাম্বাৰ আছে এইটো সকলো সময়তে এলাৰ্ট হৈ থাকে ৰাতি বিয়লিও যদি কোনোবাই হেৰি কৰে সেই নম্বৰবিলাক ইয়াত দিয়া হৈছে এই ৱেবছাইটটোত গতিকে মই খুব সুখী যে এডমিনিষ্ট্ৰেশ্যনে আৰু সকলোৰে সহযোগত আপোনালোকেও সহযোগ কৰিছে সকলোৰে সহযোগত চেম্বাৰ্ছেও কৰিছে এই কামখিনি কৰিছে আৰু আজি আমি লগতে এটা কথা ভাল লাগিছে যে আমাৰ যিখিনি প্ৰশাসনীয় বিষয়া আছে তেওঁলোকে 24/7 কাম কৰি আছে
আৰু এইটোৱে আমি বিচাৰিছোঁ। অটো এম্বুলেঞ্চখিনি আজি আমাৰ মই ক'লোৱে যে চেম্বাৰ্ছ অফ কমাৰ্চে অটো এম্বুলেঞ্চ আমাক আজি প্ৰায় 10খন অটো এম্বুলেঞ্চ আমি ইয়াত ৰাখিছোঁ। দিনত আমি ৰাতি নহয় এইখিনি দিনত যদি ক'ৰবাত কিবা ইমাৰ্জেঞ্চি আহে আমি তেওঁলোকক ভাগ কৰি দিছোঁ প্ৰত্যেকখন ছাব চেণ্টাৰ বা হস্পিটেলত য'ত আছে তাত কিবা যদি ইমাৰ্জেঞ্চি আহে লগে লগে তেওঁলোকে পেচেণ্টক ক'ভিড পেচেণ্ট পজিটিভ হ'লে তেওঁলোকক উঠাই মানে গাড়ীলৈ উঠি থাকিব নালাগে। যদি এম্বুলেঞ্চ থাকিবই নাথাকিলে অটো এম্বুলেঞ্চখিনিয়ে ইয়াক ছাবষ্টিটিউট হিচাপে কাম কৰিব। পইচা দিব নালাগে, ৰাইজে পইচা দিব নালাগে। অটো এম্বুলেঞ্চৰ কাৰণে 10খন এম্বুলেঞ্চ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে চেম্বাৰ্ছৰ লগত কথা পাতি সেইখিনি ঠিক কৰিছে এমাহৰ কাৰণে, আৰু দৰকাৰ আমি এক্সটেণ্ড কৰিম। আমি আশা কৰিছোঁ সোনকালে ক'ভিড চিটুৱেশ্যন ভাল হওক। কণ্টেক্ট নম্বৰটো কেনেকৈ কৰিব? কণ্টেক্ট নম্বৰ কৰিব নালাগে, আমি ডাইৰেক্ট চেণ্টাৰ বন্ধ থাকিব, এম্বুলেঞ্চ বিচাৰিব নাপালে তাক লগে লগে সেইখন যিটো ৱেবছাইটেৰে সাধাৰণ মানুহ। গতিকে আমি এটা ৱেবছাইট আমি এটা যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা মানে দিছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে জানিলে ভাল। তাতে মানে ক'ত কিমান বেড খালী আছে, ক'ত মানে কণ্টেইনমেণ্ট জ'ন আছে, ক'ত মানে চেণ্টাৰ আছে, টেষ্টিং চেণ্টাৰ হওক, ভেকচিনেশ্যন চেণ্টাৰ ক'ত আছে, ৰাইজে সহজতে নিয়াৰেষ্ট হেৰিলৈ আহিব পাৰে। তাতে গোটেইখিনি কথা দিয়া আছে। প্লাছ এটা নম্বৰো দিয়া আছে 24/7, কিবা অসুবিধা হ'লে সেই নম্বৰত ক'ব পাৰিব। ঘৰতে থাকি বজাৰ কৰিবলৈ তাতে হেৰিৰো নাম দিয়া আছে, ভেণ্ডৰবিলাকৰ নাম দিয়া আছে। তেওঁলোকে নিজে ফোন কৰি ঘৰৰ মানে বস্তু ল'ব পাৰিব। যিকোনো বস্তু লাগে, এতিয়া গ্ৰ'চাৰীখিনি তাতে আছে, আৰু আমি তৰকাৰী চৰকাৰী যেনেকৈ হয় সকলোখিনি সন্নিৱিষ্ট কৰি দিম। গতিকে ৰাইজে যাতে ঘৰত থাকিয়ে কৰিব পাৰে সেই গোটেইখিনি ব্যৱস্থা কৰা হৈছে। তাৰোপৰি অটো এম্বুলেঞ্চ 10খন আমি চেম্বাৰ্ছ অফ কমাৰ্চৰ সহায়ত আমি পাইছোঁ। গতিকে সেইখিনি অটো তেওঁলোকেও মানে জীৱন নিৰ্বাহৰ কাৰণে অসুবিধা হৈছে, 10খন অটো আমি চিলেক্ট কৰি তেওঁলোকো PPE কিটকে আদি কৰি গোটেইখিনি দিছোঁ। আৰু সেই মানে সৰু মানে কাৰোবাৰ ধৰক এতিয়া চেণ্টাৰত এটা মানে টেষ্ট কৰিলে পজিটিভ ওলাই মানে বহি থাকিব লগা হয়তো, গাড়ীখনো আহি পোৱা নাই, হয়তো ঘৰৰ পৰা মানে কোনো মানুহ অহা নাই, তেতিয়া সেই অটো এম্বুলেঞ্চখনে তেওঁ তাতে আমি সেই হেল্থৰ লগত সেইটো টাই আপ কৰি দিছোঁ। যিবিলাক চেণ্টাৰত মানে টেষ্টিং চেণ্টাৰ আছে, সেই টেষ্টিং চেণ্টাৰৰ আশে পাশে মানে তেওঁলোকে ফোন কৰিলেই হ'ল। তেওঁলোকে ফোন কৰিলে আমাৰ হেল্থৰ যিটো হেল্প ডেস্ক আছে তেওঁলোকক ফোন কৰিলে তেওঁলোকে পাই যাব। যিটো টোল ফ্ৰী নম্বৰ দিছে তাত কৰিলেও তাতো হ'ব। তেওঁলোকে লিংকটো কৰি দিব, কাক ক'ব লাগিব লিংকটো কৰি দিব। যাতে আমি এইটো দিনৰ ভাগত কৰিছোঁ, আমি ধৰি লৈছোঁ যে এমাহৰ কাৰণে কৰিছোঁ। এইটো যদি দৰকাৰ হয় মানে বঢ়াব লগা হ'ব পাৰে বা হয়তো কমাব লগা হ'ব পাৰে। যিয়ে নহওক ৰাইজে মানে কিছুমান বিভিন্ন আমি অভিযোগ পাওঁ যে মানে পজিটিভ হ'ল যাব পৰা নাই, বা হয়তো বা নিগেটিভ হৈ গ'ল এতিয়া ঘৰৰ পৰা যাব পৰা নাই, বা টেষ্টিঙৰ কিটটো আহি পোৱা নাই, বিভিন্ন জেগাত টেষ্ট কৰিলে টেষ্টিং কিটটো এম্বুলেঞ্চ প্ৰপাৰলি অহা নাই। গতিকে সেই তেনেকুৱা ধৰণৰ সৰু সুৰা মানে যিমান হেৰি হ'ব তাৰ কাৰণে এইখিনি অটো এম্বুলেঞ্চ কৰা হৈছে। ৰাইজে যদি ব্যৱহাৰ কৰে পইচা দিব নালাগে। সেই পইচাটো আমি ইয়াতেই মানে চেম্বাৰ্ছ অফ কমাৰ্চে এডজাষ্ট কৰি দিছে ৰাইজৰ কাৰণে বিনামূলীয়া। গতিকে আমি এটা ৱেবছাইট